বৃদ্ধিৰ জুই নেতা আছে শুই গ্ৰাহকে কান্দিছে ৰজা বিন্দাস বহি আছে চিন্তা নাই ৰজা ঘূৰিয়াৰ সিক্ৰেট মন্ত্ৰ আছে মন্ত্ৰটো আপুনিও শুনিব বিচাৰে নেকি শুনক তেন্তে গৰমত গছৰ তল দাম বাঢ়িলে খোৱা বোৱা কৰক কম বিলাহীৰ সলনি ব্যৱহাৰ কৰক চচ মনত ৰাখক এই কেইটা মন্ত্ৰ কেৱল নুসুধিব দাম বাঢ়িল কিয় বিদ্যুৎ সঘনাই কাটি থাকে কিয় যিমানেই হওক টেনশ্যন তথাপিও নো কুৱেশ্যন ৰাইজৰ এতিয়া এনেকুৱাই ৰিয়েকশ্যন কাৰণ সকলোৱে এতিয়া অভ্যস্ত ক'ব খোজোও ক'ব নোৱাৰে লিখিব নোৱাৰে বুজাব নোৱাৰে হয় বাঢ়িছে বস্তুৰ দাম পাকঘৰৰ কেৰাহীৰ নাই কাম হেলমেট কৰি আমি পিন্ধি যাম গুৱাহাটী চাৰিআলি মূল্য বৃদ্ধি কৰে বেপাৰী শাক পাচলি কিনিব নোৱাৰি ঠিলিকি ঢিল দাও দাও বস্তুৰ দাম শুনিলেই পিঠ হৈ যাওঁ পাচলিৰ বজাৰত এতিয়া জুই চাই দাম কিং কৰ্তব্য বিমুখ প্ৰশাসন ইচ্ছানুসাৰী বৃদ্ধি কৰিছে পাচলিৰ মূল্য সৰ্বশ্ৰান্ত জনসাধাৰণ অসন্তুষ্টি গৃহিণীসকলৰো পৰিয়ালৰ মানুহক কি খুৱাম কি নোখুৱাম ভাবি নোপোৱা হৈছে পাৰ দুখীয়া মানুহে পেটত গাঁঠি মাৰি থাকিব লগা অৱস্থা চৰকাৰক আঁচনি বন্ধ কৰি মূল্য বৃদ্ধি নিয়ন্ত্ৰণ কৰিবলৈ আহ্বান খুদ বিক্ৰেতাৰ একাংশ মহিলাৰ দুখ মহিলাসকলে স্বামীৰ পৰা টকা লৈ পূৰ্বে বজাৰ কৰিবলৈ আহিলে হেনো নিজে জমা কৰিবলৈ অলপ টকা ৰৈ গৈছিল এতিয়া সেই সুবিধাও নোহোৱা হ'ল বিলাহী গাজৰ পটল লেচেৰি বিলাহী গাজৰ পটল লেচেৰি দাম বাঢ়ি হৈছ খেচেৰি দাম বাঢ়ি হৈছ খেচেৰি ঠিলিকি ঢিল দাও দাও বস্তুৰ দাম শুনিলেই পিঠ হৈ যাওঁ ঠিলিকি ঢিল দাও দাও বস্তুৰ দাম শুনিলেই পিঠ হৈ যাওঁ খুচুৰা বজাৰত পাচলিৰ যিহে চৰা দাম বজাৰলৈ গৈ সকলোৱে কৈছে ৰাম ৰাম আলু পিঁয়াজ ৰজা আছিল মূল্য বৃদ্ধি বজাৰত এতিয়া বাকীবোৰেও যুদ্ধ ঘোষণা কৰি দিছে কথাটো এতিয়া এনেকুৱা হ'ল সকলো পাচলিৰ যুঁজত সৰ্বসাধাৰণৰ মৰণ 40 টকীয়া বিলাহী বেঙেনা পটল তিয়হ গাজৰ 60-80 টকীয়া হ'ল 30 টকীয়া ভেন্দি 60 টকীয়া হ'ল 40-60 টকীয়া ভাত কেৰেলা স্কোৱাছ জিকা লেচেৰা 80-100 টকীয়া হ'ল 80 টকীয়া জলকীয়া 100 টকীয়া হ'ল দাম বাঢ়িল চাউল দাইল মিঠাতেলৰো 20 টকাৰ পৰা 100 টকা পৰ্যন্ত বৃদ্ধি খুচুৰা বজাৰত দাম শুনি ঘাম বাহিৰ হৈছে গ্ৰাহকৰ হোল ঠাইত বিক্ৰেতাও নিউজ ডেস্ক ৰিপৰ্ট কুৱেশ্যন নৰ্থ ইষ্ট